हेलो नमस्कार अस्सलामु आलैकुम। आज आमी बनाम चिकेन लोकल चिकेनर ग्रेवी। आमक লাগিব लोकल चिकेन 1 केजी, कैप्सिकम 3टा সৰু সৰু কাটি লব, বিলাহী 2টা সৰু সৰু কাটি লব, পিয়াজ 3টা ডাঙৰ সাইজৰ মিহিকি কাটি লব, মিঠাতেল 2 টেবুল চামুচ, মটৰ, আদা নহৰু পেষ্ট 2 চামুচ, জিৰা গুড়া 1 চামুচ, ধনিয়া গুড়া আধা চামুচ, জলকীয়া গুড়া 1 চামুচ, নিমখ আন্দাজ মতে আৰু ৰং গুড়া 1 চামুচ। আমি এটা জুইত কেৰাহী বহাই কেৰাহীটো গৰম হৈছে নাই চালোঁ। আমাৰ কেৰাহী গৰম হৈছে। আমি মিঠাতেল ঢালিম। আমাৰ মিঠাতেলখিনি গৰম হ'ল। আমি এতিয়া পিয়াজখিনি দিম। পিয়াজখিনি আমি ভাজিম সোণালী ৰং আহালৈকে। সোণালী ৰং আহিয়ে গৈছে আমাৰ পিয়াজত। এতিয়া আমি জিৰা পেষ্ট 1 চামুচ, নহৰু পেষ্ট 1 চামুচ, আদা 1 চামুচ, ৰং গুড়া 1 চামুচ, নিমখ আন্দাজ মতে, মই 1 চামুচেই দিছোঁ, জলকীয়া গুড়া 1 চামুচ দি ভালকৈ লৰাম। ভালকৈ লৰাই অলপ পানী ঢালি দিম। পানী ঢালি আমি ভালকৈ লৰাম যেতিয়ালৈকে ওপৰত তেল আহি নাযায়। আমাৰ এতিয়া তেল আহিছেই। 2 মিনিট পাছত আমি কম জুইতে বনাইছোঁ। আমাৰ তেল ওলাই গৈছে। এতিয়া আমি মটৰখিনি ঢালি দিম আৰু লগতে কেপচিকাম আৰু বিলাহীখিনিও ঢালি দিম। ভালকৈ লৰাই দিম। আমি লং এটা, ইলাচি এটা আৰু ডালচিনি অকণমান এতিয়া দি দিম। দি ঢাকন মাৰি দিম। আমাৰ বিলাহী মটৰ প্ৰায় চাগে সিজিছেই। এতিয়া আমি আমাৰ লোকেল চিকেনখিনি ঢালি দিম। ঢালি ভালকৈ মিক্স কৰি দিম। আমাৰ চিকেন মিক্স কৰা হ'ল। এতিয়া আমি ঢাকনটো মাৰি দিম। 1 মিনিট পিছত আকৌ ঢাকনি খুলি আমি আকৌ এবাৰ লৰাম। লৰাই অলপ পানী ঢালি দিম। 1 কাপ পানী দিলেও হ'ব।
পানী দি আমি আকৌ এবাৰ ভালকৈ লৰাই দিম। লৰাই ঢাকন মাৰি আমি কম জুইতে বনাই আছোঁ, বেছি জুইৰ প্ৰয়োজন নাই, কমকৈ মিঠা মিঠা জুইত। আমাৰ 3 মিনিট পিছত আকৌ এবাৰ লৰাই দিলোঁ। আমাৰ চিকেন সিজিয়ে গ'ল, গতিকে আমি গেছটো অফ কৰি দিলোঁ। আমাৰ চিকেন গ্ৰেভি ৰেডি। এতিয়া আমি এটা প্লেটত সজাম। এইটো মোৰ নতুন চেনেল, গতিকে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কেনে পায় খাই মোক জনাব কমেণ্ট কৰি। এই আমাৰ লোকেল চিকেনৰ গ্ৰেভি। ধনিয়া পাত আৰু পিঁয়াজেৰে সৈতে ডেক'ৰেশ্যন কৰি দিব। গতিকে জনাব কেনে পালে কমেণ্ট কৰি। আমাৰ লোকেল চিকেনৰ গ্ৰেভি। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।